ৰাতিপুৱা সদায় সদায় কিনো তই বজাই ভাল পাওঁ ঢোলটোকে সদায় বজাই থাক দেখোন নহয় ল'ৰা দিনটোত এবাৰ এই ঢোলটোক যদি বজাবলৈ নাপাওঁ তোৰ মনটো ভাল নালাগে ঢোলটোনো কলৈ যাব আজি বহুত দেৰি বজাইছ হ'ব দে আজি পাছে এই ঢোলটো বজাবলৈ নাপাম আৰু কিহৰ কাৰণে ল'ৰা দাদা আহিলে আহক 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 ঐ তই অকণ উঠি দে দাদা আহক বহক আচ্ছা শিকিবলগীয়া ঢোলটো এইটোৱে নেকি হয় দাদা এইটো ঢোলেই আৰু চাওঁচোন দিয়া বজাবতো বাৰু নাজানোৱেই কিন্তু অসমীয়া মানুহ যে ড্ৰয়িং ৰুমত সজাই থ'বলৈয়ে লাগে বিহু বুলিলে ঐ ল'ৰা কি হ'ল ঢোলটো বিকি দিয় নেকি ইমান মৰমৰ ঢোলটো তই কি কাৰণে বিক ঢোলটো নহ'লে দেখোন তই থাকিবই নোৱাৰ কি কবি ল'ৰা যোৱা দুবছৰ কৰোণাৰ কাৰণে বিহু নহ'লেই তাকে এবাৰো শুনিছোঁ কিবা চান্দা তুলি বিহু পতা নহয় বোলে সেইটো বাৰু হয় আমাকতো এনেই পইচা নিদিয়ে তো এইবাৰ বিহু নহ'লে আমাৰ ঢোলটো সামৰিছোঁহে আৰু এইবাৰ বিহু আহোঁ একো লাভ নাই কৈছোঁ নহয় এতিয়া বিহুটোতহেতো চান্দা তোলা পইচা দেখে পূজাততো চান্দা তুলি পাতি আছে আজিলৈকে একো নক'লে তো সেইটো কাৰণে ভাবিছোঁ এবাৰ ডিজে বক্স আনিম হাতত টেটু আঁকিম কিবা ডিজেহে বজাম আৰু ব'লা এইটো কি বস্তু চাচোন কোনটো এইটো চাচোন কি ওলাইছে এইটো এইটো কি বস্তু আকৌ আচোন জন্তুনে মানুহ ধৰিব পাৰা ঘাপ পাই দিওঁ নি বেলেগ বস্তু দেখোন দেখিছো বেলেগকে চাইছে কিবা কৈছে এইটো কথা ক'ৰবাত বেলেগ গ্ৰহৰ পৰা অহা জীৱ হ'ব পাৰে গম পায় এইটো বেমাৰো হ'ব পাৰে পৰিবও পাৰে ৰচোন মানুহৰ কথা বুজি পাবও পাৰে নহয় কোন হয় তই কোন হয় কিবা কৈছে কি কৈছে ঢোলৰ মাত শুনিয়ে পালেহি ঢোলৰ মাত শুনি আহিছে প্ৰতি বছৰে আহে প্ৰতি বছৰে ঢোলৰ মাত শুনি আহে খেদিব লাগিব ঢোলৰ মাত শুনি মাৰপিট কৰি লাভ নাই কৰোণা ভাইৰাছ যদি তেনেকে নাযায় এটা কাম কৰ চেনিটাইজাৰটো আনচোন ওচৰলৈ নাযাবি টপককে মাৰ পুৰা দিছো নাই যোৱা ওচৰলৈ নাযাবি বেমাৰ বিয়পিব ওচৰলৈ নাযাবি চেনিটাইজাৰ এখন একো কামে দিয়া নাই কাম কৰক কৰোণা ভাইৰাছ এনেকে নাযায় কাম কৰক আপুনি ইলেকশ্যন এটা ভাষণ দিয়ক কৰোণা ভাইৰাছ খাটাং যাব বিহু পালে বিহু পাই গ'ল পৰম শ্ৰদ্ধা ৰাইজসকল আমাৰ MLA ছাৰ এইবাৰ আপোনালোক সকলো দিব পলাইছে বিহু আহিল গ'ল
আজি ইলেকশ্যনৰ ভয় দেখুৱাই মোক খেদিছ বিহু আহি আছে আকৌ আহি আছো ৰ